মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইষাৰ কথাত আপুনি কিমান সন্মতি প্ৰদান কৰিব? তেওঁ কৈছে বানপানীৰ নামত সাহায্য উঠাব নালাগে বুলি তেওঁ কৈছে। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে, তেতিয়াহ'লে মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম মানে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। মই এই ভিডিঅ'ৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰলৈ এটাই অনুৰোধ জনাইছোঁ, আপুনি এইটো সিদ্ধান্ত লৈছে ভালে হৈছে কিছুমান ক্ষেত্ৰত, কিন্তু এনে কিছুমানৰ মানে আমাৰ দৰে এনে কিছুমান মানে আৰ্থিকভাৱে দুৰ্বল মানুহো আছে যিবোৰে মানে বান সাহায্য প্ৰদান কৰিবলৈ ইচ্ছুক, কিন্তু তেওঁৰ হাতত ইমান পুঁজি নাই বা আৰ্থিক অৱস্থাও ভাল নহয়, কিন্তু তেওঁ যিমান পাৰে কমকৈ বা ছাপ'জ মই যদি 100 টকা বা 500 টকা এটা মই যদি বান সাহায্য প্ৰদান কৰোঁ, মই ডাইৰেক্ট গৈ দি অহাটো অসম্ভৱ। যদি কোনোবাই মানে আগবাঢ়ি আহে সেই কাৰ্টন লৈ বা কিবা বস্তু লৈ কাৰ্টনত কৰি মানে আনে যে, তেওঁলোকক যদি মই 500 টকা দিওঁ বা 100 টকা দিওঁ, মোৰ দৰে আৰু যদি 100জনে দিয়ে, মোৰ 500 বা 100 দি নিজে গৈ দিয়াটো অসম্ভৱ নহয়। কিন্তু মই দিবলৈ ইচ্ছুক, কিন্তু মই গৈ দিয়াটো অসম্ভৱ, কিয়নো মোৰ পৰিমাণটো বহুত কম। সেই গতিকে যদি অলপকৈ যদি সাহায্যটো উঠাই মানে দি আহে কোনোবাই, সেইটো প্ৰচেছটো যি হয় হওক, কিন্তু বানাক্ৰান্ত মানুহৰতো হেল্প হৈছে, তেওঁলোকৰতো সহায় হৈছে। আপুনি এইটো সিদ্ধান্ত লৈছে, সেইটো আপোনাৰ কথা, কিন্তু মোৰ বোধেৰে এইটো ভাল হোৱা নাই। ইমান এটা কৰি আছে মানুহে, সহায় কৰি আছে, পইচা কিন্তু অথলে যোৱা নাই, বানাক্ৰান্ত মানুহৰ সহায় হৈ আছে। আপোনালোকৰ চৰকাৰে দিব লগা আছে, দিয়ক, ৰাইজক দিয়ক, ভালেই হ'ব। কিন্তু যদি ৰাইজে দিব খুজি আছে, অলপকৈ হ'লেও দিব খুজি আছে, ইয়াততো কাৰো আপত্তি থাকিব লগা কোনো কথা নাই। মোৰ কথাটো যদি আপোনালোকৰ সন্মতে সেই ভিডিঅ'টো নিশ্চয় এটাকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।